হাই সো আজিৰ টুডেৰ টপিকসটো হ'ল ডাঙৰ পূৰণ যেনে ধৰা হ'ল 19587 আৰু 9999 আমাক পূৰণ কৰিব দিছে সো এই পূৰণটো কৰিবলৈ আমাক বহু সময় লাগিব উলম্বভাৱে বা লিনিয়াৰলি যেনেকৈ কৰিলেও এই পূৰণটো কৰিবলৈ আমাক বহু সময়ৰ প্ৰয়োজন হ'ব এটলিষ্ট 2 to 5 মিনিটছ আমাক সময়ৰ প্ৰয়োজন হ'ব এই কুৱেশ্যনবোৰ SSC RP দৰে যিকোনো এক্সামৰ বাবে most important please subscribe to our channel if you did not subscribe to us before so let's solve it now so 19587 আৰু 9999 পূৰণ কৰিব দিছে so ট্ৰিক্সটো হ'ল এনে ধৰণৰ পোনপ্ৰথমে প্ৰথম সংখ্যাটো আমি লিখি ল'ব লাগে 19587 তো লিখি লোৱা হ'ল ইয়াৰ পিছত 9 কিমানটা আছে সেইটো চাব লাগে চাৰিটা 9ৰ বাবে চাৰিটা শূন্য আমি 19587 ৰ পিছত বহুৱাই দিয়া হ'ল ইয়াৰ পিছত পুনৰ মাইনাস কৰি 19587 সংখ্যাটো লিখি দিয়া হ'ল এতিয়া বিয়োগ কৰা হ'ল যেনে 10 ৰ পৰা এক ধাৰে আনিলে 10 ৰ পৰা 7 গলে 3 9 ৰ পৰা 8 গলে 1 আৰু বাকিখিনি বিয়োগ ঠিক তেনেকৈ কৰা হ'ল গতিকে ডাঙৰ পূৰণটো আমি পূৰণ নকৰাকৈ বিয়োগ কৰিয়েই আমি ইয়াৰ ফলাফল উলিয়াই দিলো অতি কম সময়ৰ ভিতৰতে ঠিক তেনেকৈ এতিয়া যদি 9999 ৰ ঠাইত 98 থাকে তেতিয়াহ'লে ঠিক আগৰ নিচিনাকৈ লিখি শেষৰ সংখ্যাটোৰ লগত 2 পূৰণ কৰি আগৰ নিচিনাকৈ বিয়োগ কৰিব লাগে এতিয়া 97 থাকিলে ঠিক তেনেকৈ শেষৰ সংখ্যাটোৰ লগত 3 পূৰণ কৰি বাকি বিয়োগখিনি আগৰ নিচিনাকৈ কৰি দিব লাগে ইয়াত এটা মন কৰিবলগীয়া কথা যে প্ৰথমে বিয়োগ কৰাৰ আগে 19587 আৰু 3 টো পূৰণ কৰি লোৱাটো আৱশ্যক গতিকে পূৰণ কৰাৰ পিছত বাকি মাইনাসখিনি ঠিক আগৰ নিচিনাকৈ কৰি দিলে আমি উত্তৰটো সম্পূৰ্ণ উত্তৰটো অতি কম সময়ৰ ভিতৰতে পোৱা যায় hope you understand please like share and subscribe see you next